মুৰব্বী আমাৰ সন্মানীয় হাগ্ৰামা ছাৰ তেওঁ যিটো নেকি আমাৰ কথা ৰাখে বা কথা কয়, কম কথা কয় কিন্তু কাম বেছি কৰে। সভা সমিতিত কিন্তু কাম হ'লে বেছি কৰি দেখুৱায়। সেইকাৰণে আমাৰ ৰাইজে তাৰমানে হাগ্ৰামা ছাৰক বহুতো ভাল পায় আৰু হাগ্ৰামা ছাৰে ইয়াতে যি প্ৰাৰ্থিত্ব দিব তেওঁক আকোৱালি ল'ব আৰু ৰাইজেও মানে সেইটোৱে বিচাৰিছে যাতে হাগ্ৰামা ছাৰেও আমাৰ ইয়াতে সমষ্টিত যাতে মহেশ্বৰ ছাৰক প্ৰদান কৰে। সেই মানে আমাৰ যি BPF দলৰ এই মহেশ্বৰ বড়োৰ নাম আমি বেছিকৈ প্ৰচাৰ হৈ আছে আমাৰ, আৰু কাৰণ মহেশ্বৰ ছাৰৰ যি আগন্তুক যি MLA আছিলে সেই সময়ত তেওঁ বহুতো ভাল কাম কৰিছে আৰু তেওঁৰ নাম আমাৰ অকল ভেৰগাঁও সমষ্টিয়ে নহয় পূৰা ওদালগুৰি জিলাৰ আমাৰ নাম আছে। সেইকাৰণে মহেশ্বৰ ছাৰক অহাটো আমাৰ সকলো ৰাইজে বিচাৰি আছে। ভেৰগাঁও সমষ্টিৰ সকলো ৰাইজ আমি য'তে যাওঁ কথা আলোচনাবিলাকত শুনা পাওঁ মহেশ্বৰ ছাৰৰ নামে বেছি আমি শুনা পাই আছোঁ। আৰু ছাৰ আমাৰ BPF দলৰ ভাল নেতা হিচাপে জনা যায় আৰু যিহেতু BPF দলৰ মুৰব্বী BPF দলৰ এইবাৰে চিন্তা কৰিছোঁ নাঙলত মানে মহেশ্বৰ বড়োক মানে জিতাই লৈ মানে আঁচনি দিম, চিট দিম বুলি আশা কৰিছোঁ। আৰু আমি আগুৱাই লৈ যাম বুলি বহুতখিনি আশা কৰি থৈছোঁ। আমি পূৰ্ণাৰ BPFৰ দল, প্ৰথম BPFৰ পৰা আমি আছোঁ। এতিয়াও এতিয়া বৰ্তমান যেতিয়াৰ পৰা চলি আছে BPF ভাল দল আগবঢ়াই লৈ যাই আছে। আঁচনিকেইটা ভাল দিলা আৰু আগবঢ়াই নিব বুলি আঁচনিকেইটা আমি আশা কৰিছোঁ। আৰু ভাল লাগিছে, এইটো দুখীয়া মানুহক আঁচনি দিছে, বহুত ধুনীয়া কাম কৰিছে এইটো। আমি এতিয়া BPFৰে মানুহ না, নাঙলকে বিচাৰোঁ এইবাৰ মহেশ্বৰ বড়োক আগুৱাই লৈ যাব লাগিব। মহেশ্বৰ বড়োক আমি সেইটো দলকে বিচাৰোঁ, মহেশ্বৰ বড়ো। BPF নাঙলতে ভোট দেওঁ, আগৰ পৰা নাঙলতে খাটিছিলোঁ, কিন্তু খাটলি কি হ'ব, আমাৰ একো সহায়ে নেদেয়। এটা লেট্ৰিঙো নাপাওঁ আৰু এটা একো চৰকাৰে আঁচনি নাপাওঁ। মানে খুঁজতে আহি কি আমাদের জনটা নাকি আমাদের মহেশ্বৰ বড়ো স্যারকে, কারণ আমাদের লোকেল হয়, আমাদের চিনা পাই, তো আমাদেরকে আগন্তক জনটা নাকি আমাদের বিধানসভা ইলেকশন চলিয়ে আহে BPF দিয়েছে আমাদের মহেশ্বৰ বড়ো স্যারকে আমাদের মানে খুঁজতে আহি মানে। আর মহেশ্বৰ বড়ো স্যার যদি উঠি যায় তো নিশ্চিত মানে জিতবে গোটা খাটাং কথা। আর যেহেতু কি আমাদের হাগ্রামা মহিলারী স্যার যেহেতু কি সরকার আহে এখন বর্তমান, যেহেতু আমাদের নাকি দেখা পালি जुआ बছর अंदर 25 में जो मैंने BDC इलेक्शन में जो इतना शक्तिशाली दल के जनता नहीं कि BJP सरकार वो थकते हुए भी UPPL सरकार थकते हुए भी सबके छोड़ी के वो एकलाई मैंने चली गए मैंने सबके उठाई के लिए गए मैंने वो एकलाई चली गए। तो हमदर चाहिए এখন जनता যেহেতু কি BDC सरकार है हाग्रामा महिला सर ওয়াকে আর কোন भी मैंने হারাতে নাই পারবে। তো আমাদের সবে রাইজ মানে আমাদের BDC রাইজ বাকি গিলা আমাদের মানে হাগ্রামা স্যারকে চাই, BPF দলকে চাই মানে। তো মোর ওটাই আহে যে মহেশ্বৰ বড়ো স্যারকে মানে টিকেটটা যদি দিয়ে তো নিশ্চিত মানে আমাদের মানে জিতি যাবে কারা BPF সরকার।